নমস্কাৰ স্বাগতম জানাইছোঁ তৃষা এডুকেশ্যনৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, বহুতৰে হয়তো প্ৰশ্ন হৈ আছে যে আমাৰ ABUB হৈ যোৱা 6662টা পদৰ ৰিজাল্ট কেতিয়া দিব। আমি সকলোৱে এইটো লৈ বহুত টেনশ্যনত আছোঁ আৰু যিসকল প্ৰাৰ্থীয়ে 2018 চনৰ পৰা ৰখি আজি এই ৰিজাল্টৰ বাবে অপেক্ষাৰত অৱস্থাত আছে, তেওঁলোকে সদায় এটা আপডেট বিচাৰি আছে অসম পুলিচৰ ফালৰ পৰা যে কেতিয়ালৈকে আমাৰ ৰিজাল্টটো দিব। বহুতে কৈ আছে যে আমাৰ ৰিজাল্টটো কেতিয়ালৈকে দিব বা ফাইনেল মেৰিট লিষ্টখন কেতিয়ালৈকে দিব, সম্ভাৱ্য তাৰিখ এটা দি দিয়ক। কিন্তু এতিয়ালৈকে SLPRB ৱেবছাইটত ৰিজাল্টছৰ বিষয়ে কোনো ধৰণৰ আপডেট এতিয়ালৈকে আমাক দিয়া নাই। গতিকে মই বন্ধুসকল আজি কি কৰিছিলোঁ, SLPRB যিটো হেল্পলাইন নাম্বাৰ দিয়া হৈছে তাত আমাৰ বহুতো ল'ৰা ছোৱালীয়ে এতিয়ালৈকে ইতিমধ্যে ফোন কৰিছে, কিন্তু তেওঁলোকে 10-11 বাৰ ফোন মৰাৰ পিছতো তেওঁলোকে কলটো ৰিচিভ নকৰে। কিন্তু মই আজি বহুতবাৰ ট্ৰাই কৰাৰ পিছত তেওঁলোকে এবাৰ কলটো ৰিচিভ কৰিলে। তেওঁলোকক মই যেতিয়া সুধিছিলোঁ যে আমাৰ ABUB ৰিজাল্টটো কেতিয়া দিব, তেতিয়া তেওঁলোকে এইটোৱে ক'লে যে ৰিজাল্টছৰ কাম গোটেইখিনি এতিয়ালৈকে অলৰেডি কি হৈছে, আমাৰ কৈছে যে ৰিজাল্ট সম্পূৰ্ণ ৰেডি আছে, ৰিজাল্টটো জাষ্ট পাব্লিছ কৰি দিলে হ'ল। আমাৰ CMৰ এপ্ৰুভেল এটা প্ৰয়োজন হৈ আছে। গতিকে আপোনালোকে কোনো ধৰণে টেনশ্যন ল'ব নালাগে, ৰিজাল্টটো হয়তো আজি এৰি দিব পাৰে। কিন্তু তেওঁলোকে তেনেকৈ ক'লে যে ৰিজাল্টটো আজিও ডিক্লেয়াৰ হৈ যাব পাৰে। চাওক বন্ধু বান্ধৱীসকল, মই ফোনটো ৰেকৰ্ডিং কৰি ৰাখিছিলোঁ, কিন্তু তেওঁলোকক সোধোতে তেওঁলোকে কৈছে যে এই কল ৰেকৰ্ডিংটো মানে ছ'চিয়েল মিডিয়াত পাব্লিছ কৰিব নালাগে বুলি কৈছে। সেইকাৰণে মই আপোনালোকক ৰেকৰ্ডিংটো শুনাব বিচৰা নাই। কিন্তু মই ফোন কৰোঁতে তেওঁলোকে কৈছে যে ৰিজাল্টটো আজিও গধূলিলৈকে বা ৰাতিলৈকে ডিক্লেয়াৰ কৰি দিব পাৰে। গতিকে আপোনালোকক মই এই কথাটো জনাই দিলোঁ যে আজি হয়তো দিবও পাৰে, যিহেতু আমাৰ এদিন নহয় এদিন যিকোনো এটা ন'টিছ ওলাই আছে। যোৱাকালি আমাৰ কামাণ্ডৰ ধৰক আমাৰ কি দিছিলে, কামাণ্ডৰ এডমিট দি দিছিলে ৰাতি, তেনেকৈ যিহেতু এদিন কিবা নহয় কিবা এটা ন'টিছ অফিচিয়েল ৱেবছাইটত আহি আছে। গতিকে আমাৰ এই ABUB 6662টা পদৰ ভাল ৰিজাল্টটো হয়তো আজি ৰাতিলৈকে ওলাই যাব পাৰে। গতিকে আপোনালোকে SLPRB ৱেবছাইটটো খুব সঘনাই চেক কৰি থাকক, হয়তো আহিও যাব পাৰে। আৰু বন্ধু বান্ধৱীসকল, মই আপোনালোকক ৰেকৰ্ডিংটো দিব নোৱাৰিলোঁ, তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। যিহেতু তেওঁলোকে পাৰ্মিশ্যন নিদিলে, গতিকে বিনা অনুমতিত মই কেতিয়াও তেনেকুৱা ধৰণৰ ৰেকৰ্ডিং এটা ভাইৰেল কৰিব নোৱাৰোঁ। চ' তেওঁলোকে মোক যিখিনি কথা ক'লে ধৰক সেই কথাখিনি আপোনালোকক মই জনাই দিলোঁ। গতিকে আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ নতুন ভিডিঅ'সমূহ বা আপডেটসমূহ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলগীয়া কথা। ধন্যবাদ।